हेलो गाइज नमस्कार मोर এই দ্বিতীয় ভিডিঅ'টোলৈ আপোনালোকক স্বাগতম। আজি যেহেতু জন্মাষ্টমী সেইবাবে মই মোৰ ফালৰ পৰা আপোনালোকক সকলো আটাইকে মোৰ ফালৰ পৰা জন্মাষ্টমীৰ শুভকামনা জ্ঞাপন কৰিলোঁ। আজি আমাৰ বিশেষ প্লেনটি কি হৈছে জানে? আজি সেইটো নকওঁ বাৰু, সেইটো সাৰপ্ৰাইজ, আপোনালোকে খুদ দেখিব। এয়া আমি আহি পালোহি গৰখীয়া গোসাঁই থানলৈ সৰভোগত। চাই থাকক। ইয়াতে আমি পাম ভগৱানক দিবলগীয়া পূজাৰ সামগ্ৰী। এয়া দেখিবলৈ পাইছে আমি সৰভোগৰ গৰখীয়া মন্দিৰত আহি পালোঁ। বহুত ভিৰ হয় জন্মাষ্টমী উপলক্ষে, ইমান ভিৰ। ওলক আৰু কিবাকে ভিতৰলৈ সোমাম। ইমান কি কৰিব আৰু, ভিৰ হ'বই, এনেকেই সোমাব লাগিব। ইয়াতে আমি ভৰিখন ধুব লাগিব নামঘৰত যোৱাৰ আগতে। ইয়াতে ফল মূলবিলাক দিব লগা হয় আজিৰ দিনত। ইমানবোৰ মানুহ, বাপৰে ইমান ভিৰ লাগিছে ন। এয়া নামঘৰৰ প্ৰৱেশ দ্বাৰ, আমি এতিয়া সোমালোঁ। ভিতৰৰ পৰিৱেশটো ইমান অতুলনীয় সুন্দৰ, কি ক'ম আৰু আপোনালোকক, চাই থাকক। অৱশেষত প্ৰণাম ল'ব পাৰিলোঁ আমি এটাই। এতিয়া আমি নামঘৰৰ বাহিৰলৈ ওলালোঁ।
নামঘৰৰ পিছফালৰ দৃশ্যসমূহ চাই থাকক আপোনালোকে। এতিয়া আমি খাবলৈ বহিছোঁ, সেইটো মোৰ মা খাই আছে আৰু এতিয়া মই কিবা খাওঁ। বৰষুণে আহিব ধৰিলে, দেখিলে নহয়। চ' আমি আটাই আহি পালোঁ ঘৰলৈ। তো দেখিলেই মোৰ ভিডিঅ'টো কেনেকুৱা লাগিল আপোনালোকে জনাব, কেনেকুৱা লাগিল। বহুত গৰম লাগিছে, একদম কি ক'ম, বহুত গৰম লাগিছে। এতিয়া যাওঁ ঘৰলৈ, ৰিলেক্স ফিল কৰোঁ। অ'কে, ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব। যদি ভুল ভ্ৰান্তি হয় ক্ষমা কৰি দিব। আটাইলৈ ধন্যবাদ, বাই বাই।